হেল্ল' গাইজ, আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিহু লাগিছেনে বাৰু গাত? আজি যিহেতু ৰঙালীৰ উৰুকা, গতিকে মই ভাইটিৰ লগত শিৱসাগৰ টাউনলৈ বিহুৰ সৰু সুৰাকৈ বজাৰ কৰিবলৈ বুলি ওলাই আহিলোঁ। ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ। আৰু এয়া আমি শিৱসাগৰ টাউন পাই গ'লোহি। আগতে মাহঁতৰ লগত বজাৰ কৰিবলৈ আহোঁ। আজি ভাইটি আৰু মই ওলাই আহিছোঁ একেলগে। কি বজাৰ কৰিম আৰু শিৱসাগৰৰো লঠঙা গছবিলাকত সেউজীয়া কুঁহিপাত মেলিছে। আৰু মই ডাইৰেক্ট এইফালে হ'লচেলৰ দোকানতে আহিছোঁ, আৰু যাতে মই দৰদাম ইমানকৈ কৰি থাকিব লগা নহয়। এইফালে লগ পালোঁ আমাৰ কানাইক, মোৰ কাজিন হয়। বেকগ্ৰাউণ্ডত বাজি থকা ভইচটো মোৰ দেই। চেংনাং বিহু বুলি মোৰ যিটো গান আছে, আপোনালোকে ইউটিউবত মন কৰিলে চাব পাৰে। আৰু এতিয়া বাবলুলৈ শ্বাৰ্ট পেণ্ট চাবলৈ আহিলোঁ। আৰু বিহুৰ বজাৰ কৰোঁতে লগ পালোঁ মোৰ চাইল্ডহুড ফ্ৰেণ্ড, এইফালে কৌস্তভ আৰু দীক্ষিতা। চ' সিহঁতকো লগ পাই খুব ভাল লাগিলে। আৰু এইফালে আমাৰ কাপোৰ বজাৰ কৰি হৈ গ'ল, আৰু এতিয়া অকণমান মোৰ কাৰণে কছমেটিক্সৰ কিবাকিবি বস্তু ল'ব আছে, গতিকে তাৰ কাষতে থকা এখনত সোমালোঁ। দেন আমাৰ ভোক লাগিছে, কিবা অলপ খাবলৈ যাওঁ। আৰু ভাইটিয়ে কৈ আছিলে তাৰ বিৰিয়ানী উইথ ৰাইতা খাবৰ মন বোলে, গতিকে আমি একদম আমিষত যাব ওলালোঁ এতিয়া। আৰু ইয়াৰ এম্বিয়েন্সটো খুব বেছি ভাল লাগে, কিন্তু দুৰ্ভাগ্যৰ কথা আমি ইয়াত বিৰিয়ানী নাপালোঁ। চ' গুচি আহিলোঁ আমি তাৰ পৰা। দেন আমি ৰখৰাজ বেকাৰ্ছত সোমালোঁ, আৰু তাত কিবা অলপ লাইট ফুড খালোঁ। তাৰপিছত আমি টি5ত আহি লাঞ্চ কৰিলোঁহি। চ' আজিলৈ ইমানখিনিয়ে আছিল। আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ ওলগ জনাই আজিলৈ বাই বাই।